জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম কৰিছিল BLT, জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম কৰিছিল Ndfb, আৰু ইয়াত ঘাত প্ৰতিঘাত সংঘাত বিভিন্ন সময়ত বহুতো ঘটনা পৰিঘটনা হৈ গ'ল। কিন্তু আজি এই BTC 2003 শান্তি চুক্তি আৰু BTR 2020 শান্তি চুক্তিৰ পিছত যিসকলে সশস্ত্ৰ মানে কথা কৈছে বা বন্দুক বাৰুদ যিসকলে উঠাই লৈছে, সেই বন্দুক বাৰুদ বা সশস্ত্ৰ যিখিনিয়ে আজি মানে পুনৰ আৰম্ভ কৰিব বা তেনেকুৱা এটা পৰিৱেশ মানে সকলোৱে এতিয়া মানে কৈছে, সেই পৰিৱেশটো এতিয়া আৰু নাই। মই আজি শ্যামলা বসুমতাৰী জহলাও তেখেতৰ ২৭তম মৃত্যু দিৱস তথা আজিৰ সেই দিনটো আমি সন্ত্ৰাস বিৰোধী দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু এইটো আমি এটা আদৰ্শ হিচাপে লৈছোঁ যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাস যি কাৰ্যকলাপ সেইটো সমাজৰ পৰা নাইকিয়া হ'ব লাগে। আৰু বিগত ৩টা দশকত আমাৰ অঞ্চলত ইয়াত গণতান্ত্ৰিক আৰু মানে সশস্ত্ৰ সংগ্ৰাম ইয়াত চলিছিল। সেই আন্দোলনত আমি কিছু পাইছোঁ আৰু কিছু হেৰুৱাইছোঁ, আৰু যিখিনি পাইছোঁ এতিয়া BTC আৰু BTR শান্তি চুক্তিৰ পিছত আমি এটা শান্তি আৰু অহিংসাৰ এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু এই শান্তি আৰু অহিংসাৰ যি পৰিৱেশ সেইটো আমাৰ কাৰণে এটা বৃহৎ সম্পদ হয়, আৰু এইটো আগুৱাই লৈ যাই পেলাই আমি সমাজ এটা সুস্থ সবল সমাজ গঠন কৰাৰ কাৰণে আমি এতিয়া কাম কৰি আছোঁ। যি সময়ত শ্যামলা বসুমতাৰীয়ে মৃত্যুবৰণ কৰিব লগা হৈছিল, এইটো এটা বেয়া পৰিৱেশ আছিল, আৰু এই পৰিৱেশত তেওঁ সেই এটা আত্মবলিদান দিবলগীয়া এটা পৰিৱেশ আহিছিল, আৰু সেই পৰিৱেশ এতিয়া নাই। শ্যামলা বসুমতাৰীৰ মৃত্যুৱে সমাজখনক এটা নতুন গতি, এটা নতুন চিন্তা, এটা নতুন মানে দিশ আনি দিছিল, যাৰ কাৰণে আমি এতিয়া শান্তি পাবলৈ সক্ষম হৈছোঁ, অহিংসাৰ এটা পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত আমাৰ এই শান্তি অহিংসাৰ যি পৰিৱেশ সেইটো আমি এটা আদৰ্শৰ মাজেদি আমাৰ এই সমাজখন, আমাৰ বড়োলেণ্ড অঞ্চল আৰু সমগ্ৰ অসমত আমি গঢ় দিব পাৰিম, যাৰ কাৰণে বড়োসকলৰ এই শান্তি এটা প্ৰতি যি এটা মানে পথ প্ৰদৰ্শন কৰা আৰু শান্তিৰ প্ৰতি যি আমাৰ অহিংসাৰ প্ৰতি যিখিনি কাম কৰা, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠী, সকলো সশস্ত্ৰ বিদ্ৰোহী সংগঠনসকলে আজি শান্তি চুক্তিত আবদ্ধ হৈছে। আজি এই কাৰ্যসূচীৰ লগত আমি এটা কাৰ্যসূচী লৈছোঁ যে বিট দ্য টেৰৰ অফ ড্ৰাগছ এণ্ড হিউমেন ট্ৰাফিকিং, মানুহ সৰবৰাহ আৰু ড্ৰাগছৰ ভয়াৱহ ৰূপত যি গা কৰি উঠিছে সমাজখন ধ্বংস কৰি পেলাইছে, সেইটো নাইকিয়া কৰিবৰ কাৰণে, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এটা থিম বাছি লৈছোঁ। আৰু লগতে যিসকলে বিভিন্ন বেমাৰত ভুগি আছে, বিভিন্ন সমস্যাত ভুগিছে, হস্পিটেলত মানে ব্লাডৰ তেজৰ নাটনি হৈছে, এক্সিডেণ্টত বিভিন্ন তেজ আমাক ব্লাড লগা হয়, ইয়াৰ কাৰণে আমি ৰক্তদান কাৰ্যসূচী বা ইয়াত ব্লাড ডনেশ্যন কেম্প আমি ৰাখিছোঁ। 200 ইউনিট আমি R&D হস্পিটেল, GSB চিভিল হস্পিটেল, দুইটা হস্পিটেলত এই স্থানৰ পৰা আমি প্ৰেৰণ কৰিম। বাক্সা, ওদালগুৰি আৰু তামোলপুৰ নিজা নিজা জিলা ভিত্তিত চিভিল হস্পিটেলবিলাকত তেওঁলোকে ৰক্ত প্ৰেৰণ কৰিব, আৰু তাৰ যোগেদি আমি এটা নিদৰ্শন কৰিব বিচাৰিছোঁ যে মানৱতা, যি হিউমেনিটি মানে প্ৰতি আমাৰ যিখিনি দায়বদ্ধতা, আমাৰ যিখিনি কাম কৰিবলগীয়া আছে, সেইখিনি কাম আজিৰ এই শ্যামলা বসুমতাৰীৰ যি মৃত্যু দিৱস আৰু মানে সন্ত্ৰাস বিৰোধী দিৱসৰ কাৰ্যসূচী দি আমি মানৱতাৰ এটা দিশ বা মানৱতাৰ এটা নিদৰ্শন আমি এটা মানে এক্সাম্পল হিচাপে আমি লৈ পেলাই এইটো কাম আমি বা এই কাৰ্যসূচী আমি ৰাখিছোঁ। ধন্যবাদ। জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম কৰিছিল BLT, জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম কৰিছিল Ndfb, আৰু ইয়াত ঘাত প্ৰতিঘাত সংঘাত বিভিন্ন সময়ত বহুতো ঘটনা পৰিঘটনা হৈ গ'ল। কিন্তু আজি এই BTC 2003 শান্তি চুক্তি আৰু BTR 2020 শান্তি চুক্তিৰ পিছত যিসকলে সশস্ত্ৰ মানে কথা কৈছে বা বন্দুক বাৰুদ যিসকলে উঠাই লৈছে, সেই বন্দুক বাৰুদ বা সশস্ত্ৰ যিখিনিয়ে আজি মানে পুনৰ আৰম্ভ কৰিব বা তেনেকুৱা এটা পৰিৱেশ মানে সকলোৱে এতিয়া মানে কৈছে, সেই পৰিৱেশটো এতিয়া আৰু নাই। আৰু তেওঁলোকে জাতিৰ কাৰণে কিমান কাম কৰিব বিচাৰিছে, তেওঁলোকৰ জাতিৰ স্বাৰ্থ, জাতিৰ কথা বা জাতিৰ দৃষ্টিভংগী কিমান আছে, আমাৰ এইটো প্ৰশ্ন হয়। তাৰ কাৰণে সেইবিলাক গ্ৰুপবিলাক, যিবিলাকে চিন্তা কৰিছে, সেইটো কোনো প্ৰয়োজনীয়তা নাই বুলি মই ক'ব বিচাৰোঁ। ইয়াৰ কোনো ৰিলিভেঞ্চি নাই, আৰু ইয়াৰ কাৰণে সেইবিলাকক আমি নজৰ দি পেলাই কোনো গুৰুত্ব নাই। ইয়াৰ কাৰণে চৰকাৰ আৰু প্ৰশাসন, সেইবিলাক যিবিলাক মানে লোকে বা যিবিলাক মানে কম সংখ্যক ব্যক্তিয়ে তেনেকুৱা এটা নতুন কথা চিন্তা কৰিছে, তাৰ প্ৰতি চৰকাৰে মানে দৃঢ় পদক্ষেপ ল'ব লাগে আৰু ষ্টাৰ্ণ একশ্যন লৈ পেলাই তেওঁলোকক দমন কৰিব লাগে বুলিহে মই মানে আহ্বান কৰিছোঁ আৰু দাবী জনাইছোঁ। ধন্যবাদ।